আহিলা? অঁ আংকল ভালনে আপোনাৰ? ভাল ভাল ভাল। যোৱা ভিতৰলৈকে যোৱা। নাই আণ্টি, সি আহিব এতিয়া। দেউতা আহিছোঁ। অঁ যোৱাচোন। মা যাওঁ দেই। আৰে ক'ত যাৱ তই? আহিছিলিহে। অলপ ফুৰি আহোঁগৈ, সোনকালে আহি যাম। ঐ আহিয়ে তোৰ ধদু আমি ষ্টাৰ্ট হৈ গ'ল ন? ক'ত যাওঁ? কাৰ্বি আংলং, তাত বোলে বিৰাট ধুনীয়া ঠাই এটা আছে। দিনকাল কিন্তু বৰ ভাল নহয় দেই, ভালকে যাবি। এইখন মোৰ অসম হয়, মোৰ ঘৰ, আৰু নিজৰ ঘৰত কিহৰ চিন্তা। আজি এটা মই চেলেঞ্জ দিম চবকে, যিয়ে মোক আউট কৰিব পাৰে তাক এটা গিফ্ট দিম। অসমৰ বিৰাট কোহলিয়ে হয় ময়ো। বল কৰ যা। আৰু কোনোবা আছেনে? চালা গেজু। আকৌ কি লাগে বে? দাদা চকলেট হ'ব নেকি? লোৱা। ৱাটাৰফললে গাড়ী যাব নহয় ন? যাব যাব, 2 মাইলমান হ'ব। ঠিক আছে দাদা, থেংক ইউ, আহিছোঁ। ঐ বৰ ভাল লাগিল দেই আজিৰ দিনটো, সঁচা। ইহঁতৰ আকৌ কি হ'ল বে? গড ন'জ। এইটো সেই দোকানৰ দাদাজন নহয় জানো? ব'ল সুধি চাওঁ প্ৰব্লেমটো কি। ঐ ৰ নাযাবি, চিটুৱেশ্যনটো বৰ ভাল দেখা নাই। এইফালে আহিছে বে সিহঁতি। আৰে দাদা কি হৈছে দাদা? দাদা হৈছে কি? আমি কি কৰিলো দাদা? আমি কি কৰিলো? আমাক কিয় মাৰিছে দাদা? নামাৰিব দাদা। দাদা, মই অসমীয়া ল'ৰা হয়। মোৰ মাৰ নাম নিৰ্মলা দেৱী, মোৰ দেউতাৰ নাম হৰেণ শৰ্মা। মোক নামাৰিব, মোক নামাৰিব। এইখন মোৰ অসম হয়, মোৰ ঘৰ, আৰু নিজৰ ঘৰত কিহৰ চিন্তা।